নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। থাম্বনেইলটো দেখি পেলাই চাগে গম পাইছে সকলোৱে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। একচুৱেলি এখন অসমীয়া চিনেমা হিমাংশু প্ৰসাদ দাসৰ এখন অসমীয়া চিনেমা বুলু ফিল্ম, অ'কে নট ব্লু ফিল্ম। চবেই মানে কিছুমানে ভাবি আছে ব্লু ফিল্ম একচুৱেলি মানে বহুত দিনৰ পৰা কণ্ট্ৰভাৰ্চি চলি আছে ব্লু ফিল্ম কি একচুৱেলি বুলু ফিল্ম। যেতিয়া মানে টিভিটো অন কৰক বা আপুনি ছ'চিয়েল মিডিয়া অন কৰক বা হোৱাটছএপ কিবা এটা অন কৰক আপুনি মানে দেখিব বুলু ফিল্ম। চ' মানে আজি মানে মই নিজেই চাবলৈ যায় তো মানে চিনেমাখনত কি আছে, এনেকুৱা চিনেমাখনত কিয় ব্লু ফিল্ম ৰাখিবলগীয়া হ'ল। অসমীয়া চিনেমা এখন হৈ পেলাই এনেকুৱা এটা বিতৰ্কিত নাম, এনেকুৱা এটা বিতৰ্কিত টপিকৰ ওপৰত মানে ভিডিঅ'টো চিনেমাখন কিয় বনোৱা হ'ল গোটেইখিনি মই দেখাম আপোনালোকক। তো ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকক। সেইটো এটা কথা কওঁ, এখন অসমীয়া চিনেমা হৈ ব্লু ফিল্ম কিয় ৰাখিবলগীয়া হ'ল। একচুৱেলি মানে হিমাংশু প্ৰসাদ দাসৰ বেলেগ থিংকিং নাছিলে নেকি আৰু বা যি ধুনীয়াকৈ এখন চিনেমা বনাইছিলে গৰু, তো ইমান ধুনীয়া ভাল মেছেজ এটা তাত দিছিলে গৰু চিনেমাখনত। তো এইটোতো ভাল মেছেজ এটা আছে বুলি মই আশা কৰিছোঁ। আশা কৰি পেলাই মই চিনেমাখন চাবলৈ গৈ আছোঁ। তো আপোনালোকক মই দেখাব ট্ৰাই কৰিম যে চিনেমাখনত কি আছিলে, মানে ট্ৰাই কৰি দেখাবতো নোৱাৰোঁ। একচুৱেলি মই চিনেমাখন চাই আহি পেলাই মই ৰিভিউটো দিম কি আছিলে। মই ৰাইজৰ ৰিভিউ কেইটামানো ল'ব চেষ্টা কৰিম। যদি ৰাইজৰ ৰিভিউ কেইটামান ল'ব পাৰোঁ তেনে নিশ্চয়কৈ ৰাইজৰ ৰিভিউ কেইটা ল'ব পাৰিলেতো মই আপোনাক দেখাম। আৰু যদি ৰাইজৰ ৰিভিউ ল'ব নোৱাৰোঁ তেনে তো মই চিনেমাখন চাই আহি পেলাই মই নিজে ক'ম আৰু চিনেমাখনত কি আছিলে কি নাই। ঠিক আছে। আহি পাই গ'লোঁ মিছন চাৰিআলি। চ' মানে ভাস্কৰ আছে মোৰ লগত, ভাস্কৰ আজি মানে পূৰা ব্লু ফিল্ম চাবলৈ গৈ আছোঁ আৰু দুইটাই। তো চাই থাকক ভিডিঅ'টো কেনেকৈ আছিলে। A few minutes later. এতিয়া আমি আহি ফাইনেলি পাই গ'লোঁ চিনেমা IMP চিনেমা হল। এইটো আছে ফ্ৰণ্টৰ ওচৰত IMP চাই লওক, পূৰা IMP চিনেমা হল। তো আমি এতিয়া টিকেট কাটি পেলাই ভিতৰলৈ যাম আৰু চিনেমাখন চাই কেনেকুৱা লাগে আপোনালোকক জনাম। তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ লাষ্টলৈকে। আহি পাই গ'লোঁ, এতিয়া টিকেট কাটি ল'ম আৰু টিকেট কাটিবৰ কাৰণে মানুহবিলাকে লাইন ধৰি আছে। মই লাইনতে ৰখি আছোঁ। তো টিকেট কাটি ল'ম এতিয়া। ফাৰ্ষ্ট টাইম মানে ব্লু ফিল্ম চাম টিকেট কাটি পেলাই, আছামিজ ব্লু ফিল্ম ফাৰ্ষ্ট টাইম টিকেট কাটি পেলাই চাই আছোঁ। চাওঁ পূৰা মানে হাউচফুল আৰু অলমষ্ট হাউচফুল। টিকেট চব ফুল হৈ গ'ল। টিকেটটো নাই। তো এতিয়া আমি ৰখি আছোঁ, গেটটো খুলি দিয়া নাই। মানুহবিলাক ৰখি আছে এটা এটাকৈ যাবৰ ভিতৰলৈ। এটা কথা ভাল লাগিছে মানে অসমীয়া চিনেমা হয় ইমান ক্ৰাউড এটা হৈছে, ইমান হাউচফুল এটা চিটুৱেশ্যন এটা হৈছে, ভাল লাগিছে মানে। আৰু চাওঁ চিনেমাখন চাই পেলাই কেনেকুৱা কম কৰি আছোঁ। এতিয়া মানে মই লগৰকেইটা লগ পালোঁ। চ' সিহঁতক মানে সুধিম অসমীয়া চিনেমা ব্লু ফিল্ম নামটো মিলিছেনে? মিলিছে। ব্লু নহয়, একচুৱেলি ব্লু হয়। ব্লু এজনী ছোৱালীৰ নাম জনামতে হয়। একচুৱেলি এইটো নিগেটিভ নহয়, এইটো পজিটিভ ছাইডত চালে বেছি ভালেই হ'ব। গতিকে ভালকৈ চাই লোৱা যাওক। তাৰপৰা গম পাম মানে চিনেমাখন চোৱা নাই, চিনেমাখন চাবৰ কাৰণে ৰখি আছোঁ। মানে গম পোৱা নাই চিনেমাখন কি আছে একচুৱেলি। তো মানে চাই লওঁ ফাৰ্ষ্টতে চাই পেলাই ৰিভিউ দি আছোঁ। মানে এনেকৈ ৰখি আছিলোঁতো বহুত সময় ধৰি। এতিয়া মানে দৰ্জাখন খুলি দিছে। তো এতিয়া সোমাম আৰু এণ্ট্ৰি হ'ম আৰু এণ্ট্ৰি হোৱাৰ পিছত চিনেমাখন চাই পেলাই কৈ আছোঁ কেনেকুৱা লাগে কি কথা চব কৈ আছোঁ। আমি ফাইনেলি পাই গ'লোঁ এটা কথা ভাল লাগিছে, অসমীয়া চিনেমা হৈ পেলাই মানে পূৰা হাউচফুল হৈ আছে মানে আজি। 2 hours later. ফাইনেলি মুভি চুভি চাই ল'লোঁ। এতিয়া মুভি চুভি এতিয়া মানে মই এনেকৈ মানুহৰ লগ পাইছোঁ ৰিভিউটো ল'ম। ৰিভিউটো লৈ পেলাই মই ট্ৰাই কৰি আছোঁ। কেনেকুৱা লাগিছে চিনেমা চাই? লগততো মানে মা পাপাৰ লগত আহিব নোৱাৰি চিনেমাখন চাই এডাল্টক লৈ আহিব কেতিয়াও নোৱাৰি, ফেমিলিৰ লগত নোৱাৰি, লগৰ ফ্ৰেণ্ডছ বা আপোনাৰ দাদাক ভাল লাগি আছোঁ, চেনেলত কাম কৰি আছে, ছাবস্ক্ৰাইব কৰিব দেই। থেংক ইউ। তো ভিডিঅ'টো চাই ল'ব আৰু ট্ৰাই কৰি আছোঁ। পূৰা মানুহ চানুহ গ'ল আৰু এতিয়া মানে গৈ আছোঁ। চিনেমাখন চালোঁ, চিনেমাখন চাই ভালে লাগিলে। মই এতিয়া মানে ঘৰত গৈ পেলাই ভালকৈ ৰিভিউ দি আছোঁ চিনেমাখন চাই কেনেকুৱা লাগিলে, কি বুজিলোঁ চিনেমাখন একচুৱেলি কি আছে। সেইটো মজাত এটা মানে মজা দিছে আৰু ষ্টৰিটো যে আল্টিমেট দিছে। অসমীয়া চিনেমা মানে ছেকেণ্ড নেক্সট লেভেল মানে এইটো। A few minutes later.
চ' আহি পাই গ'লোঁ ঘৰ চিনেমাখন চালোঁ ভাল লাগিলে চিনেমাখন সঁচাকৈ মানে আল্টিমেট বনাইছে এটা নেক্সট লেভেল অসমীয়া মুভি বুলি ক'লে এটা নেক্সট লেভেল মুভি বনাইছে আৰু সঁচাকৈ হিমাংশু প্ৰসাদ দাসে এখন ভাল মেছেজ এটা দিছে ৰাইজক মানে একচুৱেলি মানে সঁচাকৈ চিনেমাখন চাই পেলাই মানে এটা কথা বুজিব পাৰিলোঁ সঁচাকৈ মানে মানুহবিলাকৰ চিটুৱেশ্যনটো কেনেকুৱা আছিলে মানে লকডাউনত যোনবিলাক মানুহে মানে ডেইলি হাজিৰা কৰে বা ডেইলি দোকান দিয়ে বা ডেইলি ক'ৰবাত মিস্ত্ৰী কৰে যোগালী কৰে আৰু নানান ধৰণৰ যোনবিলাক মানে ডেইলি ইনকাম চ'ৰ্চবিলাক যোনে কৰি আছিলে যোনবিলাকে মানে জব কৰা নাছিলে অ'কে চ' চব ফালৰ পৰা যেতিয়া মানে ৰাস্তাবিলাক মৰি গৈছিলে ইনকামৰ তো মানে কেনেকৈ চলিছিলে কেনেকৈ ফেমিলিটো চলিছিলে তো গোটেইবোৰ কথা এইবোৰ চিনেমাখন মানে এইবোৰে দেখাইছে আৰু একচুৱেলি মানে চিনেমাখনৰ মই গোটেই ষ্টৰিটো কৈ নিদিওঁ চিনেমাখনৰ গোটেই ষ্টৰিটো কৈ দিলেতো আপোনালোকে মানে এতিয়া চাবলৈ মানে এক্সাইটমেণ্টটো নাইকিয়া হৈ যাব একচুৱেলি চিনেমাখন মানে বুলু ফিল্ম একচুৱেলি মানে বুলু মানে এজনী ছোৱালী হয় চ' মানে ছোৱালীজনীৰ ওপৰতে গোটেই চিনেমাখন বনাইছে 3টা ল'ৰা থাকে 3টা ল'ৰাৰ জীৱনৰ মানে কেনেকৈ কি সংগ্ৰাম আহে কি মানে বাধা আহে কেনেকৈ সিহঁতে মজবুৰ হৈ যায় মানে এখন বুলু ফিল্ম বনাবৰ কাৰণে সেইটোৱে আৰু এনেকুৱা চিনেমাখন চাই ভাল লাগিলে নেক্সট লেভেল চিনেমা হয় কেইটামান এডাল্ট চিন আছে একো ইমান বিশেষ একো নাই এডাল্ট চিন কেইটামান আছে চব চিনেমাখন 18+ হয় সঁচাকৈ এইটো চিনেমাখন মানে সঁচাকৈ ঘৰৰ ফেমিলিৰ লগত বা বাচ্ছাৰ লগত বা এনেকৈ কোনোবা ডাঙৰ মানুহৰ লগত চাবলৈ যাব নোৱাৰি সঁচাকৈ মানে মই বস্তুটো গম পালোঁ এতিয়া চিনেমাখন চাই পেলাই আৰু বিশেষকৈ একো নাই চিনেমাখন নৰ্মেল চিনেমাই হয় আপুনি মানে চাব পাৰে সকলোৱে চাব পাৰে নিজৰ মা পাপাও চাব পাৰে মানে বেলেগকৈ গৈ পেলাই নট মানে কাৰোবাৰ বাচ্ছাটোৰ লগত নহয় আৰু এনেকৈ চাব পাৰে আৰু চ' মানে একো নাই আপোনালোকে চিনেমাখন চাওক চিনেমাখন ভাল লাগিলে ভাল মেছেজ এটা দিছে হিমাংশু দাই ভাল মেছেজ এটা দিছে সঁচাকৈ ঠিক আছে তেন্তে মই এতিয়া মেছেজ কৰি লওঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আপোনালোকৰ ছাপোৰ্ট সদায় ৰাখিব আৰু থেংক ইউ